গুড ইভিনিং বন্ধুসকল। তো মই আজি দিনটো ডিউটি যোৱা নাই কাৰণে শুই আছিলোঁ গাটো বেয়া কাৰণে। তো সঞ্জয় নামটো চিন্তা কৰি মই সঞ্জয় নামটো কিমান ভয়ংকৰ হ'ব পাৰে তাৰ বিষয়ে মই চাৰিটা আপোনাক উদাহৰণস্বৰূপে দেখাই কৈ আছোঁ। প্ৰথমটো হ'ল মহাৰাষ্ট্ৰ ধৃতৰাষ্ট্ৰ সঞ্জয় নামৰ ব্যক্তিজনৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই ৰাজ্য শাসনভাৰ চলাই আছিলে। তেখেতৰ হস্তিনাপুৰ বৰ্তমান সময়ত ধ্বংসপ্ৰাপ্ত। দ্বিতীয়তে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তেখেতো সঞ্জয় সিং নামৰ মানুহজনৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই দিল্লীৰ শাসনভাৰ চলাই আছিলে। বৰ্তমান তেখেতো ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ। তৃতীয়তে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে, তেখেতো সঞ্জয় ৰাউত নামৰ ব্যক্তিজনৰ পৰা দিহা পৰামৰ্শ লৈ পেলাই ৰাজনৈতিক পথাৰখনত ভৰি দিছে বা চলাই আছে। বৰ্তমান তেখেতৰো ৰাজনৈতিক ভৱিষ্যতটো বেয়ালৈ ক্ষতি কৰিছে। চতুৰ্থ হ'ল বৰ্তমান সময়ত যিটো ভোট চুৰি ট্ৰেণ্ড এটা চলি আছে, সেই ট্ৰেণ্ডটোত সঞ্জয় নামৰ কোনোবা এজন ব্যক্তিয়ে ৰাহুল গান্ধী অৰ্থাৎ পাপ্পুক সেই ভোট চুৰিৰ দিহা পৰামৰ্শখিনি দি পেলাই হেৰি কৰাই আছে। এটা কথা চিন্তা কৰকচোন, ৰাহুল গান্ধী বা অৰ্থাৎ পাপ্পুৰ ভৱিষ্যতটো কোনফালে গতি কৰিছে এবাৰ চিন্তা কৰি চাবচোন। দ্বিতীয়তে আমাৰ মামাৰ লগত কোনোবা সঞ্জয় নামৰ মানুহ আছে নেকি? অলপ খোজ খবৰ লৈ থব বা থাকিলে কমেণ্টত জনাব। মামাক নিশ্চয় ভিডিঅ'টো দেখাব লাগিব। থাকিব নালাগে কাৰণ মামা বহুত চতুৰ হয়। সঞ্জয় নামটো কিমান ভয়ংকৰ এবাৰ চিন্তা কৰি চাওক। বাকী এই ভিডিঅ'টো মই অকল মনোৰঞ্জনেৰে বনাইছোঁ, সঞ্জয় নামটো বেয়া নহয়। ধন্যবাদ। ভিডিঅ'টো আগলৈ ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব।